কিন্তু মনত পড়িলে মোৰ সেই দিনটোৰ কথা যিটো দিনত পিতাই মাতৃক গৌৰৱ দিলে বিনা কাৰণত সেই দিনটোৰ কথা মনত পড়িলে মোৰ মন একেবাৰে ভাগি যায়। আজি সেই 15 বছৰ অতিক্ৰম কৰি মাতৃ কিন্তু এতিয়াও সেই বনৰ মাজতে আছে। নাই নাই আৰু মোৰ সহ্য নহয়। বিবাহ কৰি হলেও মাতৃক পুনৰ ঘূৰাই আনিব লাগিব এই মগধ ৰাজ্য। সেই বিষয়ে মই পিতাৰ লগত সবিশেষ কৰিম আলোচনা। সেয়েহে যাওঁ এতিয়া মই পিতাৰ সমীপে।